পৰিৱৰ্তন বুলিয়ে ভাবি লৈছোঁ। মই জন্ম লগ্নৰ পৰা 2006 চনৰ পৰা BPF দলত আছিলোঁ। যিহেতু সময়ে বহুত কথা কয়, সময় পৰিৱৰ্তনশীল, সময়ৰ লগত মিলি চলিবলৈ আৰু এই শুক্লাই অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত UPPL দলৰ হাত মজবুত কৰাৰ কাৰণে, এই অঞ্চলৰ উন্নয়নৰ কাৰণে মই আজি UPPL দলত যোগদান কৰিলোঁ। ধন্যবাদ। নিশ্চয় আছিলোঁ, কৰিছিলোঁ। তেনেকুৱা বিশেষ ক'বলগীয়া নাই। সময়ে বহুত কথা কৈ যায়, সময়ৰ লগত আজি পৰিৱৰ্তন হ'বলৈ মই বাধ্য হৈছোঁ। এইখন সমষ্টিৰ উন্নয়নৰ কাৰণে, এই শুক্লাই অঞ্চলৰ বিভিন্ন ৰৈ থকা কামবিলাক ৰাইজৰ উন্নয়নৰ কাৰণে আজি যিহেতু আমি সমাজ সেৱক, এজনী সমাজ সেৱিকা হিচাপে কাম কৰি আহিছিলোঁ, গতিকে সেইকাৰণে মই UPPL দলত জইন কৰিলোঁ। মই 16 বছৰে আছিলোঁ BPF-ত। গতিকে আজি মই সম্পূৰ্ণভাৱে কাৰো ইয়াত প্ৰেছাৰ নহয়, মই স্ব ইচ্ছাৰে নিজৰ মনেৰে সুস্থ মগজেৰে আজি মই UPPL দলত যোগদান কৰিলোঁ। ধন্যবাদ। আজি 12-15 জন শুক্লাইৰ পৰা কৰিছে, বিশেষকৈ পৰ্টফলিঅ' হোল্ডাৰ, কোনো ভোটাৰ্ছ নহয়, পৰ্টফলিঅ' হোল্ডাৰ 12 জনে কৰিছে। ভৱিষ্যত সময়ে ক'ব, মই বিশেষ নকওঁ। সময় ক'ব। আজি এই পৰিস্থিতি আহিছে, সময়ে কৈছে, আৰু ভৱিষ্যতলৈ সময়ে ক'ব বুলি ভাবিছোঁ। ধন্যবাদ।